Hi friend, welcome back to my mini educational channel. আজিৰ ভিডিঅ'ত আমি গুণোৎসৱৰ যিবোৰ প্ৰশ্ন উত্তৰ আছে সেইবোৰ আলোচনা কৰিম। আহা আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। এইখন হৈছে ক্লাছ ৫ম শ্ৰেণীৰ যিবোৰ গুণোৎসৱৰ কোৱেশ্চন সেইবোৰ আমি ইয়াত দিয়া হৈছে এইখন ভিডিঅ'ত। আৰু এইবোৰ কোৱেশ্চনৰ এনসাৰ 4টাকৈ অপশ্যন দিয়া আছে। ইয়াৰে এটাকৈ শুদ্ধ উত্তৰ হ'ব। ইয়াত বিভিন্ন সাবজেক্টত দিয়া আছে, ইংৰাজী, বিজ্ঞান আৰু এই ধৰণৰ সকলো সাবজেক্টৰ এনসাৰ ইয়াত দিয়া আছে, গণিতৰো দিয়া আছে ইয়াত। আৰু কোৱেশ্চনৰ লগতে ইয়াত এনসাৰবোৰ আমি উলিয়াই দিছোঁ, কাৰণ 4টাকৈ আছে, তাৰে এটাকৈ যিবোৰ ৰাইট আছে সেইবোৰে হৈছে ইয়াৰ শুদ্ধ উত্তৰ আৰু এইবোৰ এনসাৰে শুদ্ধ। মাত্ৰ তোমালোকৰ পঢ়িব লাগে। আৰু এইখন ভিডিঅ'ত তোমালোকে লাইক, সাবস্ক্ৰাইব, শ্বেয়াৰ কৰি থাকিব, তেনেহ'লে আমিও ভিডিঅ' বনাই থাকিম আৰু তোমালোকক সহজভাৱে পাই থাকিব। আৰু এইবোৰ কোৱেশ্চন হৈছে 2022 চনৰ যিবোৰ কোৱেশ্চন সেইবোৰ। আৰু ইয়াত কিছুমান পাঠ পঢ়া থাকে, ইয়াত ৰিডিং থাকে, এইবোৰ পঢ়িব লাগিব, একবাৰে শেষত দিয়া আছে।